নমস্কাৰ শত্ৰুসকল ক্ষমা কৰিব বন্ধুসকল এতিয়া মানে বন্ধু শত্ৰু বন্ধু কিবা খেলিমেলি হৈ গৈছে কথাবোৰ দিছপুৰত বন্ধু কোকৰাঝাৰত শত্ৰু যিয়ে নহওক ৰাইজে আপত্তি কৰি আছিল যে এইবাৰ কোভিডৰ কাৰণে কোভিডৰ নামত ভ্ৰাম্যমান থিয়েটাৰ বন্ধ কৰি দিয়া হ'ল ৰাইজে হে সুন্দৰ সুন্দৰ নাটকবিলাক চাবলৈ নাপালে কিন্তু চৰকাৰী ব্যৱস্থাটো কৰি দিলে আপোনালোকে তাতকৈ বেছি সুন্দৰ ভ্ৰাম্যমানৰ নাটক দেখিবলৈ পালে আপোনালোকে নৃত্যনাটিকা চাব নে মূল নাটক চাব নৃত্যনাটিকাত আপোনাৰ নাচ গান ফ্লাইং কিছ বুঢ়া আঙুলি তাৰ পিছত মূল নাটকত আহি সংলাপবিলাক চাওকচোন কিমান জীৱন্ত সংলাপ আনকি আপোনালোকে সংলাপবোৰ চাই থাকোতে কবই নোৱাৰিলে যে হেয়া নাটক আছিল কিমান সুন্দৰ সুন্দৰ মেকুৰী নিগনি চোৰ ডকাইত নতুন গোচৰ পুৰণা গোচৰৰ ফাইল ইত্যাদিবোৰ চাই আপোনালোকে ভাবিলে এখন সঁচা কাহিনী বুলি আপোনালোকে ভাবি থাকিলে যেতিয়া নাটক শেষ হল অভিনেতা মঞ্চৰ পৰা নামি পেলাই যেতিয়া আপোনালোকক ক'লে যে আমি ককাই ভাইৰ নিচিনা এইবিলাক নাটক আছিল আমি দিছপুৰত বন্ধু কোকৰাঝাৰত শত্ৰু তেতিয়াহে আপোনালোকে বুজি পালে যে হয় এই নাটক আছিল গতিকে কিমান সুন্দৰ মনোৰঞ্জনৰ ব্যৱস্থা আপোনালোকক কৰি দিয়া হ'ল ভ্ৰাম্যমানৰ বিকল্প যিয়ে নহওক বিটিএডিত নিৰ্বাচন হৈ গল এতিয়া আমাৰ দেশৰ বিজেপিৰ নেতৃত্বত যি হিন্দুত্ববাদী ৰাজনীতিৰ যি আগ্ৰাসী ৰাজনীতি যি চলিছে তাৰ পৰিপ্ৰেক্ষিতত বিটিএডিৰ নিৰ্বাচন সঁচাকৈ গুৰুত্বপূৰ্ণ আছিল এইকাৰণে গুৰুত্বপূৰ্ণ আছিল যে এই নিৰ্বাচন এনেকুৱা এটা অঞ্চলৰ নিৰ্বাচন য'ত দীৰ্ঘকাল ধৰি কট্টৰ গোষ্ঠীগত ৰাজনীতিৰ আধিপত্য কায়েম আছিল অৰ্থাৎ এক কথাত ক'বলৈ গ'লে এজন বিচ্ছিন্নতাবাদী এসময়ৰ নেতাৰ নেতৃত্বত তাত বড়ো জাতীয়তাবাদৰ বিজয় ধ্বজা ইমান দিনে দীৰ্ঘ বছৰ ধৰি উৰি আছিল হাগ্ৰামাই 17 বছৰে তেওঁ বড়ো ৰাইজৰ মাজত জাতীয়তাবাদৰ প্ৰতীক হিচাপে থকা নহয় তাৰ আগতেও তেওঁ যি বিচ্ছিন্নতাবাদী আন্দোলন চলাইছিল তেতিয়াও কিন্তু বড়ো ৰাইজৰ মাজত তেওঁৰ এটা বড়ো যেটো জাতীয় সত্তা তাৰ প্ৰতীক হিচাপে তেওঁ স্থান লাভ কৰিছিল কিন্তু তাৰ অৰ্থ এইটো নহয় যে হাগ্ৰামা এজন কল্যাণকামী প্ৰশাসক আছিল তেওঁ বিশেষ কিবা বড়ো ৰাইজৰ শ্ৰীবৃদ্ধি কৰিছে হেতু কথা আমি ক'বলৈ যোৱা নাই কিন্তু যিয়ে নহওক হাগ্ৰামাক এতিয়াও কিন্তু বড়ো ৰাইজে নাকচ কৰা নাই বড়ো ভোটৰ সিংহভাগ এতিয়াও হাগ্ৰামাই পাইছে আপুনি চাওক যে 30% বড়ো জনবসতি এলেকাত 40খন আসনৰ 17খন আসন লাভ কৰাটো কিন্তু মামুলি কথা নহয় অৰ্থাৎ বড়ো ৰাইজে হাগ্ৰামাক নাকচ নাই কৰা এতিয়া কথা হৈছে হাগ্ৰামাই বড়ো বিটিএডি অঞ্চলত আপোনাৰ তেওঁৰ যেটো বিটিএডি গঠন হৈছিল তাৰ এজন অন্যতম নায়ক আছিল তেওঁই আৰু তেওঁ কংগ্ৰেছ বা বিজেপি এই ৰাষ্ট্ৰীয়তাবাদী দলৰ হৈতে সামিল হৈ তেওঁ ক্ষমতা দখল কৰিছিল আৰু ক্ষমতাত আছিল তাৰ বাহিৰে জনকল্যাণৰ ক্ষেত্ৰত তেওঁৰ বিশেষ দক্ষতা বা বিশেষ কৃতিত্ব আমি দিব নোৱাৰো তথাপিও কিন্তু বড়ো জনসাধাৰণে হাগ্ৰামাক এতিয়াও বাদ দিয়া নাই এই নিৰ্বাচনেই তাৰ প্ৰমাণ তাৰ কাৰণ কি তাৰ কাৰণ হে একেটাই যে বড়ো ৰাইজৰ দৃষ্টিত হাগ্ৰামা এজন বড়ো জাতীয়তাবাদৰ প্ৰতীক স্বৰূপ তেওঁ যেটো বড়োৰ যেটো স্বাধীনতাৰ আকাংক্ষা যেটো স্বকীয় জনগোষ্ঠীৰ যেটো বিকাশৰ আকাংক্ষা তাৰ প্ৰতীক হিচাপে এতিয়াও গণ্য কৰে বড়ো ৰাইজে এতিয়াও বিশ্বাস কৰে যে আধিপত্যবাদী হিন্দু বৰ্ণবাদৰ আগ্ৰাসী শোষণ শাসন উফৰাব পৰাকৈ এজন জাতীয় নেতা হৈছে হাগ্ৰামাক কংগ্ৰেছে লৈছিল ক্ষমতা দখল কৰিবৰ কাৰণে আৰু বিজেপিয়ে হাগ্ৰামাক ললে কংগ্ৰেছক প্ৰতিৰোধ কৰিবৰ কাৰণে এতিয়া কিন্তু হাগ্ৰামাৰ সেই বিজেপিৰ ওচৰত হাগ্ৰামাৰ সেই প্ৰয়োজন নাই এতিয়া কথা হ'ল ৰাতিটোৰ ভিতৰতে হাগ্ৰামা এলাগী হৈ পৰিল কিয় এতিয়া হাগ্ৰামাৰ যেটো বিজেপিৰ যেটো প্ৰয়োজন আছিল হাগ্ৰামাক সেই প্ৰয়োজন কিয় নোহোৱা হৈ গল হাগ্ৰামাক লগত লৈ পেলাই যদি নিৰ্বাচনত অৱতীৰ্ণ হলহেতেন তেতিয়াহলে বিজেপিৰ কিবা ক্ষতি হলহেতেন নেকি আসলতে বিজেপিৰ ক্ষতি নহলহেতেন কিন্তু বিজেপিয়ে আৰু লাভ হোৱাটো বিচাৰে এতিয়া বতাহত উৰি ফুৰা খবৰ অনুসৰি যে খবৰ ওলাইছে যে ইয়াৰ স্থানীয় কেইজনমান শক্তিশালী নেতাৰ সৈতে হাগ্ৰামাৰ বিৰোধ হৈছে আকৌ কোনোৱে কয় যে বিটিএডিৰ ক্ষমতাত ইয়াৰ বিজেপি নেতাৰ কোনো স্থান নিদিয়াটোৱে কাৰণ কিন্তু আমি ভাবো প্ৰকৃততে আসল ছবিখন লুকুৱাবৰ কাৰণে এইবোৰ কাৰণ উলিওৱা হৈছে এইবোৰ কাৰণৰে দিল্লীকটো মান্তি কৰাব নোৱাৰি দিল্লীয়ে একো বৃহৎ ইস্যু নহলে কি কাৰণত বিজেপিৰ ভৱিষ্যতৰ এজেন্ডাত যদি সহায় নহয় তেনেহলে কিয় এই সিদ্ধান্ত লব যদি নিৰ্বাচন জিকাই যদি লক্ষ্য হলহেতেন
তেনেহলে হাগ্ৰামাক লৈ নিৰ্বাচন জিকিবলৈতো সহজেই হলহেতেন তেনেহলে এই ৰিস্ক কিয় ললে আমি ভাবু এই ৰিস্ক এই কাৰণেই ললে যে ভাৰতীয় জনতা পাৰ্টিৰ যেটো হিন্দুত্ববাদী বা হিন্দু ৰাষ্ট্ৰ গঠনৰ যেটো পৰিকল্পনা তাত সকলোকে এই হিন্দুত্ববাদী যেটো ৰাজনীতিৰ অংশীদাৰ কৰিবলৈ বা সেই ৰাজনীতিৰ প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ এটা বিশেষ তেওঁলোকৰ দৰকাৰী কথা হৈছে যে ইয়াত কোনো গোষ্ঠী সত্তা জাতিগত সত্তাৰ যাতে অস্তিত্ব নাথাকে যেটো সামিলকৰণৰ যেটো প্ৰক্ৰিয়া তাত যাতে হেতু নাথাকে আনহাতে অসমৰ এই গোষ্ঠীগত যেটো সমাজখন অসমৰ জনগোষ্ঠীয় সমাজখনত কিন্তু খ্ৰীষ্ট ধৰ্মৰো অলপ প্ৰভাৱ আছে কিছু খ্ৰীষ্ট ধৰ্মৰ প্ৰতি আস্থাশীল লোক আছে এই গুটেইবোৰ কথাই আসলতে বিজেপিৰ কাৰণে এইবোৰ বিলুপ কৰাটো বিজেপিৰ কাৰণে দৰকাৰ হৈ পৰিল আৰু হেতু কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া ইয়াত বিশ্বজিৎ দৈমাৰী প্ৰমোদ বড়োৰ দৰে নেতাক আগস্থান দি বিজেপিত সামিল কৰা এইটোৱে কৰিবলৈ বিচাৰিছে তেওঁলোকক দি তেওঁলোকৰ হে যেটো হাৰ্বিক বিজেপিৰ যেটো হিন্দুত্ববাদৰ আদৰ্শ তাক যাতে আগুৱাই লৈ যাওঁতে কোনো ধৰণৰ তাত প্ৰত্যাহ্বান আহিব নোৱাৰে কাৰণ এই প্ৰত্যাহ্বান আহিব পাৰে তেওঁলোকে ভাবিলে যে হাগ্ৰামাৰ পৰাই কাৰণ হাগ্ৰামাই যেটো ৰাজনীতি কৰি আছিল সেই বড়ো কট্টৰ বড়ো জনগোষ্ঠীয় যেটো ৰাজনীতি কৰি আছিল সেই ৰাজনীতিটোৱে আসলতে তেওঁলোকৰ সেই আগ্ৰাহী হিন্দুত্ববাদী ৰাজনীতিত কিছু ক্ষতি কৰিব পাৰে এতিয়া কথা হৈছে যে তেওঁলোকে যেটো এই যেটো হাগ্ৰামাৰ যেটো ইমেজ যে হাগ্ৰামাৰ ইমেজটো এনেকুৱা যে ৰাষ্ট্ৰীয়তাবাদৰ বিৰুদ্ধে জনগোষ্ঠীয় অস্তিত্বৰ যেটো অস্তিত্ব ৰক্ষাৰ যেটো জাতীয়তাবাদী ইমেজ সেই ইমেজটোলৈ তেওঁলোকে ভয় কৰে আৰু হেতুৰ কাৰণে আসলতে এই ৰাজনীতিত হাগ্ৰামাক যেটো বিজেপিয়ে বাতিল কৰিবলৈ বা এলাগি কৰিবলৈ চেষ্টা কৰিলে বা এলাগি কৰিলে এতিয়া কথা হৈছে নিৰ্বাচন হৈ গল বিজেপি আৰু ইউপিপিএল তাত চৰকাৰ গঠন কৰিব তেনেহলে বিটিএডিৰ ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ব যে ইয়াত বিটিএডিৰ এনেকুৱা হৈ পৰিব নেকি যে ইয়াত বড়ো যেটো জাতীয়তাবাদী আন্দোলন হেতু স্তব্ধ হৈ যাব বিজেপিত যেটো হিন্দুত্ববাদী ৰাজনীতিত সমগ্ৰ বিটিএডি সামিল হৈ যাব হাগ্ৰামাৰ তাত অস্তিত্ব নোহোৱা হৈ যাব এই ধৰণৰ হ'ব পাৰে নেকি আমি ভাবু নহয় কাৰণ হাগ্ৰামা 17 বছৰে ক্ষমতাত অধিষ্ঠিত হৈ থকা হাগ্ৰামাই এতিয়া ক্ষমতা নথকাটো এটা সহজ বাস্তৱ বুলি নিশ্চয় মানি নলয় আৰু ইতিমধ্যে যি বিটিএডিত যি উগ্ৰ জাতীয়তাবাদৰ যেটো আন্দোলন চলিছিল তাৰ নেতৃত্ব দিছিল হাগ্ৰামাই আৰু হাগ্ৰামাই হয়তো এতিয়া বুজি উঠিছে যে ক্ষমতালৈ ঘূৰি আহিবৰ কাৰণে তেওঁ আকৌ সেই উগ্ৰ জাতীয়তাবাদৰ যেটো আন্দোলন যেটো এক প্ৰকাৰ বিচ্ছিন্নতাবাদী আন্দোলন সেই আন্দোলনৰ যেটো পথ সেই পথটোলৈ তেওঁ ইতিমধ্যে তেওঁৰ সেই ইমেজটো লাহে লাহে সেই ইমেজটো নোহোৱা হৈছিল ক্ষয় গৈছিল কিন্তু আকৌ সেই ইমেজটো লব বা সেই পথলৈ তেওঁ ঘূৰি যাব লাগিব কাৰণ তাৰ বাহিৰে বিকল্প নাই আৰু তেওঁ বুজি উঠিছে যে আসলতে এই বিচ্ছিন্নতাবাদ আন্দোলনেহে আসলতে বিজেপিক ভয় খুৱাব পাৰে বা অস্বস্তিত পেলাব পাৰে গতিকে হয়তো এতিয়া তেনেকুৱা এক আশংকা কৰিয়ে হয়তো বিজেপি চৰকাৰে ইতিমধ্যে এই 17 বছৰ পুতি থৈ দিয়া মাৰনাস্ত্ৰবিলাক খান্দি উলিয়াই সেইবিলাক লৈ গৈছে কিন্তু এটো কথাও আমি নিশ্চিত হ'ব নোৱাৰো যে 17 বছৰে জমা হৈ থকা সেই সকলো মাৰনাস্ত্ৰ নিব পাৰিছে বুলি আমি নিশ্চয় ক'ব নোৱাৰো এতিয়া হয়তো বিজেপি আৰু ইউপিপিএলৰ হাত পৰাৰ আগতে হয়তো সেইবোৰ মাৰনাস্ত্ৰ খান্দি উলিওৱা হ'ব আৰু ইতিমধ্যে অবড়োসকলৰ মাজত অবড়োসকলৰ ক্ষেত্ৰত কিছু কৰ কাটল লগাই যেটো সমান্তৰাল যেটো ৰাজনীতি সমান্তৰাল চৰকাৰ চলাই থকা বুলি যেটো প্ৰাক্তন বিএলটি সকলে কৰি থকা যেটো অভিযোগ আছিল এতিয়া হয়তো সেই কৰ কাটল এতিয়া এই গোষ্ঠীগত যেটো উগ্ৰ জাতীয়তাবাদী যেটো আন্দোলন তাৰ হাতিয়াৰ হৈ হয়তো পৰিব পাৰে মুঠতে এই পৰিস্থিতি খুব স্বাভাৱিক মানে এটা কলিয়া ডাৱৰ যে এই পৰিস্থিতিৰ মাজলৈ আহিব বিটিএডিত এক কলিয়া ডাৱৰে সানি ধৰিব তাৰ আশংকা নিশ্চয় আমি নুই কৰিব নোৱাৰো আৰু ইয়াৰ প্ৰভাৱ কিন্তু সাধাৰণ ৰাইজৰ মাজতে বেছিকৈ পৰিব আৰু এই কলিয়া ডাৱৰ যেটো এন্ধাৰ সা সেই এন্ধাৰ সা কিন্তু সমগ্ৰ অসমতে বিয়পি পৰাৰ আশংকাও আছে গতিকে যদিও ভাৰতীয় জনতা পাৰ্টি যেটো পৰিকল্পনা তেওঁলোকৰ যেটো আছিল দীৰ্ঘদিনীয়া পৰিকল্পনা সেই পৰিকল্পনা সামগ্ৰিকভাৱে বা সাময়িকভাৱে তেওঁলোক সফল হৈছে তেওঁলোকে ভোট বিভাজন কৰাত সফল হৈছে যে অবড়ো ভোটখিনি সম্পূৰ্ণ হাগ্ৰামাৰ পৰা আঁতৰাই আনিবলৈ সক্ষম হৈছে যিবিলাক মিশ্ৰিত
মিশ্ৰিত জনসংখ্যাৰ যিখিনি ঠাই তাত ভোট বিভাজনটো সহজেই কৰিব বিচাৰিছে কিন্তু কোকৰাঝাৰ চিৰাং আদি বড়ো অধ্যুষিত অঞ্চলত বিপিএফে যেনেকৈ সহজতে জয়লাভ কৰিছে হেতু চাই ক'ব পৰা যায় যে অবড়ো অঞ্চলত এই বিভাজনটো বেছি সহজে কৰিব পাৰিছে গতিকে সাময়িকভাৱে তেওঁলোকে তেওঁলোকৰ পৰিকল্পনা সফল কৰিব পাৰিছে বুলি আমি ক'ব পাৰো কিন্তু এই কথা এটো এটা স্থায়ী শান্তি বা এই ক্ষেত্ৰত এটা স্থায়ী সমাধান নিশ্চয় আমি হৈছে বুলিও আমি ক'ব নোৱাৰো গতিকে আমি চাব লাগিব ভৱিষ্যত ৰাজনীতি হাগ্ৰামাই কি কৰিব পাৰে আৰু যদি আকৌ যদি হাগ্ৰামাৰ নেতৃত্বত বড়ো জাতীয়তাবাদী আন্দোলনটো যদি উগ্ৰ ৰূপ ধৰি থন ধৰি উঠে আৰু তাত যদি হাৰ পানী দিয়ে হাগ্ৰামাই তেনেহলে ইয়াৰ ফলাফলত যিখিনি সৰ্বসাধাৰণ ৰাইজে ভোগ কৰাৰ লগতে ইয়াৰ কলিয়া ডাৱৰ কিন্তু সমগ্ৰ অসমলৈকে বিয়পি পৰিব আপোনালোকৰ যদি এই কথাখিনি ভাল লাগিল তেনেহলে বা বেয়া লাগিলেও মোক জনাব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰাৰ কথা যাতে বিবেচনা কৰে নমস্কাৰ